কি ঠাণ্ডা আয়ে তাই যে কৈছে সৰস্বতী পূজাৰ দিনা গা ধুই যাব লাগে আমি কিমান দুৰ্গা পূজা গান উঠাকে চাই আহিলো এই ঠাণ্ডাতে আৰু গা ধুব পাৰি না অলপ পানী ছিটাই যাম অলপ চুলিত অলপ পানী চানি দি যাম মানুহ ভাবো গা ধুৱা বুলি ভাবো হ'ব ঘৰততো জেল আছে অলপ জেল দিম হৈ যাব হাওৰা জীপ গা ধুৱাইছে নেকি ওয়ে গাটো ধুই যাম সৰস্বতী পূজাত যাব লাগে গা ধু মই যাম তই গা ধুলি নেকি ধুলো তোৰতে কাপোৰ ক'ত তই কি লাংদাহে গা ধুইছা নেকি নহয় মানে গামছাটো ধুৱা যাওঁতে পুখুৰীটো পৰি গ'ল দে যা মই গা ধুম যা যাম মই ইমান টাইম হৈ গ'ল লগে টাইফাই পাৰা নাই পূজা আৰম্ভ হ'ব লগা হৈ আহিল অৰে মিয়াইছা কি সাজি কি আহিছা ভাল লাগছে দে তোক ভালতো লাগবই মই ইমান ধুনীয়া সেইকাৰণেতো ল'ৰাকেইটা মোৰ পিছত থাকে হয় দে পিছে মালটো তই বেয়া নহয় তোৰ পিছফালে বহুত কেইটা ঘূৰি থাকে পিছে ৰাহুল আহিল নে নাই দেখা নাই তাক সৰস্বতী মাক এটা সেৱা কৰি আছো অলপ পিছত যাম এতিয়া গেলি ল'ৰাকেইটা লাইন লাগে সৰস্বতী মা মই যাতে এইবাৰ ভালকে পঢ়া শুনা কৰি নাম ৰোশন কৰিব পাৰো হে মা মোক ঘৰৰ পৰা খালি ডাইবাই থাকি যাতে ভালকে পঢ় আপুনি মোক আশীৰ্বাদ কৰক মই যাতে আৰু ভালকে পঢ়বা পাৰো নলা মোৱা কি কৈ আছা ক'ত একো কোৱা নাই হেই কি কোৱা তই নাই তই সেৱা কৰি কিবা কৈ আছিলি তই মাৰ ওচৰত নাই এনেই সেৱা কৰিলো অলপ চাগে কবি না পিঠি ফাটাম তোৰ নাই মাৰ নালাগে দে মই ক'লো মাৰ ওচৰত আজি যি খুজবি তাকেই দিব তোক তই সেৱা কৰিল হয় সঁচাই দিব না একেবাৰে সঁচা তই একেবাৰে চুপচাপ চকু বন্ধ কৰি খুজি থাক চব দি দিব তোক দে যাচোন সিফালে খিচাৰি কিমান দূৰ হ'ল খবৰটো ললি যা যাওঁ মই হে সৰস্বতী মা মোৰ এটাই দুখ মইতো পঢ়াত শিকে শ্ৰী হলে পাছ কৰিব পাৰো মোৰ এটাই দুখ মোৰ এটা গাৰ্লফ্ৰেণ্ড লাগে মোক এটা গাৰ্লফ্ৰেণ্ড দিয়ক মা সৰস্বতী ইমান কেইদিন কি দিন গেল এই বোলে প্ৰমিস দে চকলেট দে গোলাপ দে কিবা দে কি দেও গেল মই কাক কিছ কৰিম আমাৰ ঘৰত এটা মেকুৰী আছিল তাকে কিছ কৰিলো হে সৰস্বতী মা 14 ফেব্ৰুৱাৰীত নামতহে ভ্যালেন্টাইন্স ডে আসল ভ্যালেন্টাইন্স ডে তো আপনার পূজার দিনে হয় হে মা আপনি তো জানেই আজিকালি মালবিলাকে পাত্তাই নিদিয়ে যাৰ কেটিএম আছে তাহাকে পাত্তা দিয়ে আমাৰ দৰে মানুহ পাত্তাই নিদিয়ে কি মাল কৈ আছা বে নহয় স্যার নহয় ই নহয় মাত্ৰ দেখোন কিবা মাল বুলি কৈ আছিলি তই স্যার মাল স্যার বাদ দিয়কচোন পিছে আপনার ছোৱালীজনী আহিলাক না নাই কিয় লাগে তোক স্যার আপনার ছোৱালীটো কিন্তু ব্ৰহ্মা তাকে মই মা সৰস্বতীৰ ওচৰত সেৱা কৰি ললো আজি মই আপোনাৰ ছোৱালীটোক প্ৰপ'জ কৰিম কি কলি তই এইকাৰণেতো তই ছোৱালী নাপা হা যদি ছোৱালী পটাব মন গিছে এটা কেটিএম কিনি ল